বগিলৰ ফটোশ্বুট কৰোঁতে গৰুৱে বেগত হাগি দিলে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি গৈ আছোঁ ডিব্ৰুগড় ইলেক্ট্ৰিকেল লাইচেঞ্চ বনাব গৈ আছোঁ। তো মোৰ লগত আছে লগৰ এটা আছে হেমন্ত হাই লগৰ এটা তো বানপালে আৰু দুটা আহি আছে দামী দামী বাইক। কি আৰু আমিতো সৰু মানুহ সৰু হৈ থাকি নাগলে মাৰ চলাই ঘূৰি ফুৰি কম পইচা কম খৰচতে ঘূৰি বেছি তেল নেখাই য'তে ত'তে ফুৰি ঘূৰি। গানটো কেনেকুৱা লাগিলে ক'ব। তো এনেকুৱা জমনি জমনি ভিডিঅ' চাবলৈ তাৰমানে মোৰ চেনেলটো চাই দিব আৰু ছাবস্ক্ৰাইব কৰিব। তো আজি গৈ আছোঁ তো চাই থাকক ভিডিঅ'টো কেনেকৈ কি প্ৰচেছ হয় চব দেখাম। আপোনালোকৰ সহায় হ'ব কেনেকৈ ইলেক্ট্ৰিকেল লাইচেঞ্চ বনায়। তো চাই থাকক ভিডিঅ'টো একেলগে মই দেখাই থাকিম যিমানখিনি পাৰোঁ। ব্লগ কৰিবলৈ লাভ লাগে হ'লেও কৈ পাওঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। চালি আপুনি আমাৰ এতিয়া হ'ব কম পইচা কম ভিডিঅ'টো একদম মই এতিয়া ডিব্ৰুগড় মিলন লগত হয় বুলি কৈছোঁ। অফিচটো মই নাই দেখা তাৰমানে এতিয়া চাবলৈ বিচাৰিবগৈ লাগিব। যিমানখিনি পাওঁ দেখাম মানে লগ কৰিব লাজ লাগে দেই চবতে এতিয়া লগৰকেইটা আগত তোমাৰ লাজ নালাগে দেই। এতিয়া যিমানখিনি প্ৰচেছ দেখাম চাই থাকক। এতিয়া একদম ডাইৰেক্ট মিলন লগত গৈ দেখাম আপোনালোকক কি পায় কেনেকৈ কি কৰে। আৱাজটো ক্লিয়াৰ আহিছে নাই নাজানো একদম বতাহৰ ভ্ৰমৰ আৱাজটো আহিব পাৰে। এতিয়া বোলে এটিএমত মই এটিএমত পইচা উলিয়াই লৈ হ'লতে পইচা নাই এইটো এটিএমত বোলে পইচাই নাই। ডিব্ৰুগড়তে উলিয়াম আৰু ডিব্ৰুগড়লৈ যাওঁ। এতিয়া ডিব্ৰুগড়লৈ গৈ এতিয়া ডিব্ৰুগড়ত উলিয়াম। এইটো এটিএমত পইচাই নাই অলপ কি হ'ব। এটিএমত পইচা নাথাকিলেতো আমাৰ যে ক'ত পইচা থাকিব ন কি ক'ব ধক 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 ট্ৰেইন গাড়ী চলে। এতিয়া আমি এইফালেদি হৈ বাইপাছ দি সোমাম। আমি এইফালৰ পৰা যাম এতিয়া বাইপাছ চৰ্টকাট হয় অলপ ওচৰত হয় এইফালৰ পৰা দিলোঁ বিনামূলীয়া পাউডাৰ তুমি গানটো গাইছিলোঁ যে কেনেকুৱা লাগিছে কমেণ্টত ক'ব ভাল লাগিছে কমেণ্টত ক'লে। ব্লগ কৰিলে যে আমাৰ ইণ্ডিয়াত ব্লগ কৰিলে মানে আমাৰ এইফালে ব্লগ কৰিলে মানুহবোৰে যি ধুনীয়াকৈ চাই নহয় লাজে লাগি যায় বুলি ক'ব চাই লাজ লাগে ধুনীয়া ছোৱালীখিনি চাই দিলে বহুত ধুনীয়া লাগে। এতিয়া পাই গ'লোঁ একদম অফিচত পাইকেইটা বহি আছে ফৰ্ম চৰ্ম ফিল আপ কৰিছে। এতিয়ালৈকে অফিচৰ মানুহ অহাই নাই। কি কি ডকুমেণ্ট লাগিব একদম দেখাই দিওঁ আপোনালোক একদম এই ডকুমেণ্টখিনি কি আছিলে দেখাই কি ডকুমেণ্ট লাগে দেখাই দিছোঁ। আমি MG আৰু LT এপ্লাই কৰিব আহিছোঁ। ৱৰ্ক পাৰ্মিট কৰিলোঁ চুপাৰভাইজাৰখন কোৱা হৈ আছে। ডকুমেণ্ট কি লাগে আপোনালোকক দেখাই দিছোঁ। আপোনালোকৰ ডকুমেণ্ট লাগিব ITI পাছ চাৰ্টিফিকেটখন এডমিট মেট্ৰিকৰ এডমিট আৰু লাগিব আপোনাৰ পাছ চাৰ্টিফিকেট আৰু এইখন ৱৰ্ক পাৰ্মিটৰ জেৰক্স লাগিব প্ৰথম কপিটো আৰু এই ফটো কপিটো এইকেইটাই লাগে। তো এতিয়ালৈকে অফিচৰ মানুহ অহাই নাই। অফিচ বন্ধ চবেই নিজৰ নিজৰ ফৰ্ম ফিল আপ কৰা ব্যস্ত। ময়ো কৰি লওঁ নহ'লেও কৰিবি এতিয়া আমি কৰি লওঁ আমিও কৰি লওঁ এতিয়া ফৰ্ম ফিল আপ কৰি লওঁ। ফৰ্ম ইয়াতে দিব ফৰ্ম ফিল আপ কৰিলে দেখাইছোঁ আপোনালোকক। এইখন ফৰ্মখন আপোনালোকে একদম স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। মই দেখাই দিছোঁ গোটেইখন স্ক্ৰীনশ্বট মাৰি ল'ব যদি দৰকাৰ হয়। এইফালেও আছে মাৰি ল'ব। আমি MG কাৰণে এপ্লাই কৰিছোঁ। এতিয়া গোটেই ডকুমেণ্টখিনি ইয়াৰ লগত লগাই ফটো চটো লগাই একেবাৰে আমি তাৰমানে এতিয়া অফিচত দি দিম। এইকেইখন চালান কটাব লাগিব আপোনালোকে গৈকে তেজু অফিচ যাব লাগিব DC অফিচৰ ওচৰত। তাৰপৰা ষ্টেট বেংক গৈ পইচা 100 টকা দুখন কৈছিলোঁ
এখনৰ 50 টকা বা ৱৰ্ক পাৰমিট ফাৰ্ষ্ট টাইম কৰিলে 100 টকা লয় আৰু এইকেইখন 50 টকা তো এইকেইখন লগাই মেলি ধুনীয়াকৈ দি দিম হেল্ল' গাইজ বৰ্তমান আমাৰ কামটো হৈ গ'ল কমপ্লিট হৈ গ'ল তাৰপিছত এতিয়া কিবা এটা খাবলৈ যাম বাইদেউ ধাবা বাইদেউ হোটেল বাইদেউ হোটেলত যাম আৰু দুটামান আছে এইফালে দেখা এইফালে এইটো আমাৰ লাহন দা এইটো আমাৰ অভিজিত সোণোৱাল দা এইজন এইফালে সোণোৱাল দা লেজিমেন ঐ বাইক লৈ যা ঐ লেজিমেন কম জমা দিব গৈছে তো কামটো হৈ গ'ল আৰু এতিয়া আমি খাই বৈ আকৌ বগীবিল ফালে যাম বোলা বগীবিল ফালে গৈকে দেখাম চবে যাম বগীবিলত ঐ নহ'লে কি বনাবি ৰিলছ বনাম বুলি ক ৰিলছ বনাম এইটো লেজিমেন এতিয়া কৈছে ইমান ওচৰতে ইমান দেৰি কৰিছে ঐ লেজিমেন হাই বুলি কৈ দে লেজি হাই বুলি কওঁ প্ৰথম হৈছে এনো আগত একদম প্ৰথম তোৰ কলমটো ঘৰত গ'ল লেজি কলম লেজিক জুম কৰি দেখাই দিছোঁ এইটো চাওক ইমান ধুনীয়া ল'ৰা কিন্তু বহুত লেজি মানুহটো হা বহুত লেজি কলমে হেৰাই দিলি তই যা লেজি মানুহে মোক কলমে হেৰাই দিলে লেজি মানুহে কলমো হেৰাই দিলে কৈছে লেজি মানুহটোৰ বিষয়ে কিবা এটা কৈ দে আকৌ লেজি মানুহটোৰ বিষয়ে কিবা এটা কৈ দে কি ক'ম আৰু দেখিছে ভাত খাবলৈ পেট কৰকৰাই আছে আৰু এখেতে এতিয়ালৈকে কামেই শেষ নাই কি ক'ব আৰু নহ'লে ভোক লাগিছে নাই তামাম ভোক লাগিছে পেটটো দেখা দে এবাৰ পেটটো দেখা দে এবাৰ দেখিছ নাই সোমাই গৈছে পেট একেবাৰে পেটটো সোমাই গৈছে মোৰ পেট বিষাইছে নাই পেট ওলাব তা ভাত নাখালেও পেট ওলাই আমাৰ আকৌ পেট ভিডিঅ' চাই থাকক বগীবিল যাম এতিয়া বগীবিলত কি কৰোঁ দেখাম ৰিলছ বনাম দেখাম আৰু বগীবিলত ধুনীয়াকৈ হাই বুলি কৈ দিয়া আকৌ হাই বগীবিল যাব লৈছোঁ এতিয়া আমি বগীবিল যাম এতিয়া আমি ইমান ধুনীয়া ল'ৰা তেল ভাল ল'ম তেতিয়াহে গাড়ীখন চলিব আৰু ক'ত নচলিব in the place, everybody getting rainy. Punks better cuff your lady, can't nobody tame me. Blame me for keeping a runny yard raining. Ladies used to hate me, now they come out, now they panties. Girls on the job shack, pocket full of socks. Got a fat notch, something don't squat. Down, down, down. মানে কি হৈছে আজি ইয়াত গম নাপাওঁ আজি আহিছোঁ ইমান ভিৰ লাগি আছে এতিয়া পাৰ্টি চাৰ্টি হৈছিলে নেকি ইয়াত কিবা ইমান ভিৰ বাপৰে মানুহে মানুহ বা ভাই মানুহে চাওক আমি ভাবিছোঁ ক'ত হ'ব পাৰ্টি চাৰ্টি হৈছিল চাগে কিবা একদম মিটিং আছিল কিবা ইয়াত তো সেইটো কাৰণে ইমান ভিৰ আনকালে মানুহ নাথাকে মানে ইয়াত আৰু লগৰকেইজন আহি আছে দেখাম আপোনালোকক অলপ ফটো চটো মাৰিম ইয়াত ৰিল বনাম বুলি ভাবিছিলোঁ ইমান মন আছে লাজে লাগিব এতিয়া ৰিল বনাবলৈ এতিয়া কি বনাম আৰু ৰ'ব আমি ফটো চটো মাৰি লওঁ এতিয়া ফটো চটো মাৰি আপোনালোকক দেখাই আছোঁ চৰ্দি হৈ গৈছে এইফালে চাওক ভিউটো মজা মস্তি ভিউ ইয়াত কিবা মিটিং পাতিছিলে চাগে ইয়াত নহ'ব ইয়াত ফটো মৰা নহ'ব ৰাম খোলা উঠিছে একদম খোলা মানুহকেইটা আৰু খোলা উঠিছে ফটো মানুহ এইটো চাইডে ফটো দুখনমান মাৰি যাম আৰু ধুনীয়াকৈ দুখনমান ফটো ইনষ্টাগ্ৰামত ফ'ল' কৰিব ইনষ্টাগ্ৰামত পাই যাব আমাৰ ফটো ধুনীয়া ফটো শ্বুট কৰি থাকোঁতে এইফালে গৰুজনীয়ে বেগত হাগি দিলে এইফালে আমি ফটো শ্বুট কৰি আছোঁ ইয়াত তাৰপৰা ইয়াত গৰুৱে বেগটোতে হাগি দিলে আহি
আমাৰ কপাল বেয়া নহয় চবফালে বেয়া আজি গৌ হাগি দিব লৈছে আৰু এই থাম্বনেল বনিব ভিউজ আহিব দেই বগিলৰ ফটোশ্বুট কৰোঁতে গৌৱে বেগত হাগি দিলে কি কৰিব ওপৰলৈ যাওঁ এতিয়া ওপৰতে দুকপিমান ফটো মাৰোগৈ ওপৰত যাওঁ ওপৰত মাৰোগৈ হেলমেট খাব আকৌ তলৰ পৰা এতিয়া আমি ওপৰলৈ গৈ আছোঁ তলতটো গম পাইছেই গৌৱে হাগি দিলে তলত হাগি দিলেও কি কৰিম আৰু ওপৰলৈ যাওঁ ওপৰত গৌ নাথাকে ন তলত গৌ থাকে ৰখাইছিলে আমাক বাৰু ইয়াত চেকিঙত ৰখাইছিলে নাম্বাৰ প্লেটখন বাছখন নাই বুজিছে একবাৰ চলাই ভালকৈ লগাই এতিয়া ক'ত লগাবি হয় ন কালিয়া দিয়া কিন্তু লগাম আৰু লাহেকৈ লগাম দেই বেয়া চেয়া নাপাব ৰাতি চাতি চব আছে বাৰু আমাৰ কোনো চিন্তা নাই কৰা চব আছে আৰু তেতিয়া মই চলাইছোঁ মানে মোৰ লাইচেঞ্চ নাই ন মই ৰখাই সেইডোখৰ দিলোঁ ইয়াত চলাবলৈ লাইচেঞ্চ নোহোৱাকৈ একদম নাহিব বস্তুবিলাক ডাইৰেক্ট ট্ৰেকিং থাকেই সদায় ইয়াত ট্ৰেকিং থাকিবই ইয়াত এইফালে ফটো মাৰিবলৈ ৰেডিয়েই নে পোষ্ট দিলে পোষ্ট কেনেকৈ দিয়ে দেখাই দে পোষ্ট তাৰমানে দিবলৈ ৰেডিয়ে থাকে একদম আঙুল দুটা এনেকৈ একদম থাকিবই এতিয়া পোষ্ট দেখো পোষ্ট দেখো ৰ'ব ফটোশ্বুট কৰি লওঁ ইয়াত অলপ ফটোশ্বুট কৰি লওঁ তাৰপৰা দেখাম আপোনালোকক কালি এক্সিডেণ্ট হৈছিলে হ'ল নহ'ল আকৌ জলকীয়া এটা নেমু এটা গাড়ীটো নলাত পৰিছিলে এইবাৰ আগলৈ যায় হেনো আগলৈ যাওঁ ব্ৰহ্মপুত্ৰ নদী আগলৈ যায় বা মই গাড়ীত যাওঁ ধুনীয়াকৈ গাড়ীত বহি যাম ককাইটো গাড়ীত এইবাৰ যায়গা গাড়ী পাছত যা ব্লগ বনাব আছে ইয়াত বহি ল'লে ৰ'দত বুলি আমাৰ ৰ'দ I ain't never seen so much green than when I seen when my team hit the scene. It must be a dream. Hit the stage, everybody holler. Getting thrown with the shows for a bigger dollar. Father, I don't wanna leave nobody toothless. Cause they greedy in the middle of what I do best. You finna see me in the TV with a few guests. We bout to bubble, baby, get your waterproof vest. Come get me. They can't fuck with the 5.0. ৰাজস্থানৰ ধূলি এইখিনি ধূলি যদি খাই যাম কি মজা লাগিব ন কলা মলা মানুহ যে আমি ৰাম বগা হৈ যাম ধুনীয়া চিকনা হৈ যাম